নমস্কাৰ। লকডাউনৰ সময় যিহেতু সকলোৱে ঘৰত আমনি হৈছে নিশ্চয়, আৰু নিশ্চয় কিছুমানে নিজৰ ভাল লগা কামখিনি কৰি গৈছে, হবিখিনি নিজৰ ফিল আপ কৰিছে। তো তেনেকৈ মোৰ হবিৰ ভিতৰত কিতাপ পঢ়া, উপন্যাস পঢ়া। তো সেয়ে ময়ো মেলি লৈছিলোঁ ৰীতা চৌধুৰী বাইদেউৰ মৰে অসম জীয়ে কোন কিতাপখন। ৰীতা চৌধুৰী বাইদেউৰ কিতাপ মানে ৰীতা চৌধুৰী বাইদেউৰ যিখিনি লিখনিখিনিক আচলতে সমালোচনা কৰাৰ সেইখিনি ধৃষ্টতা মই নকৰোঁ, আৰু সেইখিনি মোৰ নাইও কৰিবলগীয়া তেনেকুৱা কিবা। তথাপি মানে কিতাপখন কিবা ভাল লগা কিতাপ এখন, সকলোকে মই জনাওঁ পঢ়িব যদি সময় পায়। নিশ্চয় এতিয়াতো সময় তো যেতিয়া সময় পায় সময় উলিয়াই পঢ়িব কিতাপখন। খুব সুন্দৰ কিতাপ, অসম আন্দোলনৰ কথা, অসমৰ যিহেতু ইতিহাসৰ কথা লিখা আছে, চ' অসমীয়া হিচাপে পঢ়িবই লাগিব, জানিবই লাগিব ইতিহাসটো। চ' কিতাপটো খুব সুন্দৰভাৱে তেওঁ লিখিছে, নিজৰ অভিজ্ঞতাৰ কথা কৈছে, কেনেকৈ তেওঁ অসম আন্দোলনত ভাগ হৈছিল, অসম আন্দোলনত কেনেকৈ জড়িত আছিল, তেওঁ অসম আন্দোলনৰ সময়ত ক'ত ক'ত আত্মগোপন কৰিছিল। চ' সেইবিলাক সমস্ত কথা তেওঁ কিতাপখনত সোমাইছে। তেওঁৰ নিজস্ব অভিজ্ঞতা, তেওঁ ক'ত লুকাইছিল, কেনেকৈ আছিল, কি পিন্ধিছিল, কি খাইছিল, চ' সমস্ত কথাখিনি তেওঁ ইয়াত খুব সুন্দৰকৈ উপস্থাপন কৰিছে। তাৰে প্ৰথমতে তেওঁৰ দেউতাক এজন এজন চৰকাৰী সুউচ্চ ভাল বিষয়াৰ, চৰকাৰী বিষয়াৰ জীয়েক এজনী কিদৰে কিহৰ কাৰণে অসম আন্দোলনত জড়িত হ'ব লগা হ'ল, কিহৰ কাৰণে আন্দোলন কৰিব লগা হ'ল, চ' সেই কথাখিনি তেওঁ ইয়াত উপস্থাপন কৰিছে। চ' তেওঁৰ দেউতাকে কিন্তু তেওঁক এজন বৈজ্ঞানিক হোৱা বা এজন এষ্ট্ৰনট হোৱাৰ সপোন দেখিছিল, কিন্তু তেওঁ হৈছিলগৈ এজন আত্মগোপনকাৰী বিদ্ৰোহী। চ' সেই আত্মগোপনকাৰী বিদ্ৰোহী হোৱাৰ আঁৰৰ কাহিনীটো ইয়াত প্ৰকাশ কৰা হৈছে। চ' ইয়াতে তেওঁ নিজৰ কেনেকৈ ক'ত ক'ত শৈশৱ পাৰ কৰিছিল, চ' সেয়া চৌখামত পাৰ কৰা তেওঁৰ শৈশৱ, হাফলঙৰ তেওঁৰ শৈশৱ, লগতে অৰুণাচলৰ যিটো দাপৰি অঞ্চলত তেওঁ পাৰ কৰা কৈশোৰ, লগতে মাৰ্ঘেৰিটাত পাৰ কৰা তেওঁৰ তাৰুণ্য জীৱনৰ কথা, কেনেকৈ তেওঁ সেই সমস্ত ষ্টেজখিনি পাৰ কৰি তেওঁ আন্দোলনকাৰী হ'বলগীয়া হৈছিল, চ' আন্দোলন কৰিবলগীয়া হৈছিল। আৰু সেই তাৰুণ্য জীৱনত তেওঁৰ যিটো জীৱনৰ যিটো খলাবমা আৰম্ভ হৈছিল, সেই তেতিয়াৰ পৰা তেওঁৰ ইয়াত লিখা আছে তেওঁৰ কাহিনীখিনি। চ' তাতে তেওঁৰ কিছুমান কিতাপখনত খুব সুন্দৰ তেওঁ কিছুমান বাক্য সোমাইছে, কিছুমান সংলাপ সোমাইছে, তাৰে কিছুমানে নিশ্চয় মোৰ অন্তৰত গভীৰ চাপ পেলাইছে ক'ব লাগিব। চ' তাৰে ভিতৰত কেইটামান লাইন হৈছে, তেওঁ খুব সুন্দৰকৈ এটা কথা ইয়াত লিখিছে। চ' কৈছে তেওঁ, সকলোৰে থাকে হয়তো সেই কথাবোৰ, থাকে নিজস্ব বিশেষ কিছু অভিজ্ঞতা, থাকে সুখ দুখ আৰু হাজাৰটা অনুভূতিৰে গঢ়া এক অভ্যন্তৰ। সকলোৱে হয়তো সেই কথাবোৰ অনন্য আৰু একক বুলি ভাবে, হয়তো সকলোৱে ক'ব খোজে নিজৰ কথাবোৰ, সকলোৱে হয়তো ভগাই ল'ব খোজে নিজৰ বিষাদ, নিসংগতা, ভাল লগা, বেয়া লগা আৰু অনেক কিবা কিবি। সেই কথাবোৰ থাকে কাৰণে মানুহে হাতত কলম তুলিকা লয়, মানুহ কোনো বিশেষ পথৰ পথিক হয়। চ' ইয়াৰ এই সমস্ত তেওঁৰ বাক্যতে কিছুমান অৰ্থ সোমাই আছে। চ' তাৰে তেওঁ যেতিয়া আত্মগোপনকাৰী হৈ পুলিচৰ পৰা বাচি য'ত তেওঁ লুকাইছিলে, তো এসময়ত তেওঁ কি হৈছিলে, তেওঁলোকৰ আন্দোলনটো আচলতে কি আছিলে, এজন বিদেশী আন্দোলন আছিলে, বিদেশী খেদা আন্দোলন আছিলে। আন্দোলনটো আছিলে আচলতে বিদেশী বাংলাদেশী খেদা আন্দোলন। চ' কিন্তু তেওঁৰ সেই বিদেশী বাংলাদেশী খেদা আন্দোলন কিদৰে অন্য ৰূপত গৈছিল, কিছুমান স্বাৰ্থলোভী স্বাৰ্থপৰ যিখিনি মানুহখিনি আছিল বা ৰাজনৈতিক নেতাখিনি আছিল, চ' তেওঁলোকৰ সমস্ত ইয়াত নগ্ন পৰিচয় তেওঁ ইয়াত দাঙি ধৰিছে। কিদৰে তেওঁলোকে আৰু হয়তো তেওঁ যি সময়ত জেলত আছিলে, আৰু তেওঁ ইমান ডাঙৰ আন্দোলনকাৰী হৈও তেওঁ সেই জেলত থকা সময়ত কোনো তেওঁৰ খবৰ ল'ব অহা নাছিল, যিসকলৰ লগত তেওঁ লাগি সেই আন্দোলনখিনি দিব খুজিছিল, চ' ভাগ লৈছিল যিসকলে, সেই আন্দোলনকাৰী সেই স্বাৰ্থপৰ স্বাৰ্থলোভী ক্ষমতালোভী সেই নেতাসকলেও তেওঁক সেই খবৰ ল'ব অহা নাছিল। চ' সেই সমস্ত সেই আন্দোলনকাৰী
ক্ষমতালোভী আন্দোলনকাৰী নেতাসকলৰ যিখিনি নগ্ন পৰিচয় তেওঁ ইয়াত দাঙি ধৰিছে। আৰু লগতে যেতিয়া তেওঁ আত্মগোপনকাৰী হৈ এখন মুছলমান গাঁৱত যেতিয়া তেওঁ আত্মগোপন কৰিবলৈ সোমাই গৈছিল, চ' তেতিয়া তেওঁ সেই আন্দোলনৰ যিখিনি ছাপোৰ্ট কৰিছিল, যিটো অসমীয়া মুছলমান যিখিনি ছাপোৰ্টাৰ আছিল তেওঁৰ, চ' তেওঁলোকৰ গাঁৱত এদিন তেওঁ গৈছিল। চ' সেই গাঁৱত যাওঁতে সেই গাঁওখনৰ মানুহখিনি, সেই মুছলমান গাঁওখনৰ মানুহখিনিয়ে যেনেকৈ তেওঁক আতিথ্য কৰিছিল, আৰু যিদিনা ৰীতা চৌধুৰী সেইখন গাঁৱত গৈছিল, চ' সেইদিনা এজন মুছলমান তেওঁৰ সতীৰ্থ আছিল। চ' সেই সতীৰ্থ কি হৈছিল, সেইটো সময়ত নামাজ পঢ়ি আছিল। চ' সেই তেওঁ অহা বুলি গম পায়। চ' তেওঁ যিটো বাক্য কৈছে, সেই বাক্য পঢ়ি কিবা অন্তৰ চুই যোৱা এটা লাইন কৈছিলে। চ' সেই লাইনটো মই আপোনালোকক ক'ব খুজিম। সময়ত সেই আজান আধাতে সামৰি তেওঁ কৈছিল যে ৰীতা চৌধুৰী বাইদেউ অহা বুলি গম পাই তেওঁ আজান আধাতে সামৰি আহি ৰীতা চৌধুৰী বাইদেউক কৈছিল যে আল্লাক কৈছোঁ আজি আজান চমু হ'ব, ৰীতা আহিছে, মাফ কৰিবা, একো গুনাহ নহয় দে, তই আহিছ, আল্লাই নুবুজিবনে? চ' সমস্ত লাইনখিনি যেনেকৈ তেওঁ উপস্থাপন কৰিছে, কিছু ভাল লগা। অসমীয়া মুছলমান যিসকল আছিলে, চ' তেওঁলোকেও সেই আন্দোলনখিনিক আন্দোলনকাৰীক সমৰ্থন কৰিছিলে। তেওঁলোকে যিখিনি আতিথ্য দেখুৱাইছিলে সেই আন্দোলনকাৰীসকলক বা ৰীতা চৌধুৰী বাইদেউক, চ' সেইখিনিয়ে সেই হিন্দু মুছলমানৰ যিটো আজিকালি যিটো নেতাসকলে যিটো বৈষম্য আনিব খোজে বা ভাগ কৰিব খোজে, চ' সেইখিনিৰ ঊৰ্ধত গৈ তেওঁলোকে যি নিজৰ ছাপোৰ্ট দেখুৱাইছিলে, চ' সেইখিনি সঁচাই তেওঁলোকৰ মানিবলগীয়া। চ' তাতে আৰু এটা আছিলে, তেওঁ এটা লাইন লিখিছিলে। চ' সেইটো তেওঁ নিশ্চয় খুব ধুনীয়া লাইন এটা লিখিছিলে। চ' জীৱনৰ অভিজ্ঞতা এটা সত্য শিকাইছে, মানুহ কেতিয়াবা সমাজৰ ওচৰত হাৰে আৰু কেতিয়াবা সমাজ মানুহৰ ওচৰত হাৰে। মানুহে কেতিয়াবা সমাজৰ পিঠিত বহি লৈ হাতীক মাউতে চলোৱা দি চলায়। একেজন ব্যক্তিৰ ক্ষেত্ৰতে এই দুয়োটা বাস্তৱ সত্য হৈ পৰিব পাৰে। মাত্ৰ এটা কথাই ইয়াৰ পৰিণতি নিৰ্ধাৰণ কৰে, পৰাজয়ৰ অন্ধকাৰৰ পৰা উঠি বিজয়ৰ শীৰ্ষত আৰোহণ কৰা ইচ্ছাশক্তি আহৰণ কৰিব পাৰিছেনে নাই। চ' তেওঁ সমস্ত সংলাপ বা লাইন শাৰীবিলাক যেতিয়া পঢ়ে, চ' সেই প্ৰত্যেকটা শাৰীতে আপুনি নিজৰ জীৱনৰ অভিজ্ঞতাৰ লগত মিলাব পাৰে। চ' তেওঁৰ সেই লাইনখিনিয়ে খুব মন চুই গৈছিল। চ' তাতে তেওঁ কিছুমানৰ জীৱনীবিলাক, চ' তেওঁ জেইলত থকাৰ সময়ত যিখিনি অভিজ্ঞতা পাইছিলে, যিখিনি মানুহক লগ পাইছিলে, চ' তাৰে ভিতৰত আছিলে বীণা বাইদেউ, কিবা জোনাকী বাইদেউ। চ' তেওঁলোকৰো নিজৰ কাহিনী, সকলোৱে নিজৰ নিজ কাহিনী তেওঁলোকৰ আছে, নিজৰ জীৱনৰ কাহিনীখিনি। চ' তেওঁ জেইলত থকাৰ পিছতো তেওঁলোকে কিদৰে মানুহ হিচাপে, এখন পৰিয়াল হিচাপে জেইলত আছিলে, চ' তাৰ সমস্ত ব্যাখ্যা তেওঁ ইয়াত দিছে। তাৰপিছত এটা 26 নম্বৰ অধ্যায়ত লিখিছে তেওঁ, যেতিয়া পুলিচে বা যিখন আন্দোলন বিৰোধী মানুহে যেতিয়া তেওঁক খুব ডাঙৰকৈ চিঞৰি কথা কয়, তেতিয়া তেওঁ খুব খং কৰিছিলে আৰু তেওঁলোককো ওলোটা তেওঁ উত্তৰ দিছিলে ৰীতা বাইদেৱে। চ' তেতিয়া তেওঁ কৈছিল, উগ্ৰতাৰ গুমনি লগাই নমাই দিব পাৰি সিহঁতৰ উদ্যত ফনাবোৰ, যিসকল বিদ্ৰোহীকাৰী আছিলে, বিদ্ৰোহৰ আপোনাৰ আন্দোলনৰ যিটো বিৰোধী আছিলে, চ' তেওঁলোকৰ কথা কৈছে। উগ্ৰতাৰ গুমনি লগাই নমাই দিব পাৰি সিহঁতৰ উদ্যত ফনাবোৰ। কিমান সঁচা কথা, তাৰ অৰ্থ এয়া নহয় যে উগ্ৰতা একমাত্ৰ শক্তি। চ' সেইকাৰণে কৈছে উগ্ৰতাই যে দেখুৱালে যে এটা শক্তি প্ৰকাশ হয়, সেইটো নহয়। চ' উগ্ৰতাৰ সৈতে যুক্তি, সততা, আত্মবিশ্বাস আদি মিহলি হ'লেহে শক্তিৰ ৰূপ পায়। নীৰৱতাৰো শক্তি আছে, উপেক্ষাৰ আছে, শালীনতাৰ আছে, সভ্যতাৰ আছে, বেলেগ বেলেগ স্থান, কাল, পাত্ৰ, বেলেগ অস্ত্ৰ। চ' সকলো সময়তে উগ্ৰতা দেখায়ো লাভ নাই। চ' য'ত দেখুৱাব লাগে, চ' তাতে দেখুৱাব, সেই পৰিস্থিতি অনুযায়ী দেখুৱাব লাগিব। চ' তেওঁ তাত কৈছে। চ' তাৰপিছত জোনাকী বাইৰ কথা তেওঁ লিখিছে, যিটো তেওঁক জেইলত লগ পাইছিলে, তেওঁৰ এজন সংগী হিচাপে, অৱশ্যে সংগী নহয়। চ'
জোনাকীবাইৰ জীৱনটো আছিল এটা জেলত থকা সমস্ত যিখিনি মহিলা পাইছিলে, বন্দী পাইছিলে, চ' তেওঁলোকৰো জীৱনত কিছুমান ঘটনা ঘটিছিল যাৰ কাৰণে তেওঁলোক জেলত আহিব লগা হৈছিল। কোনোবাই নিজৰ 3টাকৈ ল'ৰা ছোৱালীক কুঁৱাত এটাকৈ পেলাই দিছিল, বা কোনোবাই নিজৰ গিৰিয়েকক কাটি মাৰি জেললৈ আহিবলগীয়া হৈছিল। চ' কিহৰ কাৰণে তেওঁলোকে তেনেকৈ কৰিছিল, চ' সেইখিনি এটা ছাৰপ্ৰাইজ হয়। চ' এইখন কিতাপ পঢ়িব, গম পাব কিহৰ কাৰণে তেওঁ মানে তেওঁৰ আন বন্দীসকল কিহৰ কাৰণে জেলত আহিব লগা হৈছিল। চ' সেইখিনিও এটা ইণ্টাৰেষ্টিং চ' কিতাপখন আপোনাৰ মানে পঢ়াৰ একেবাৰে উপযোগী কিতাপ। চ' নিশ্চয় আপোনালোকে হয়তো কিছুমানে পঢ়িছে বা কিছুমানে পঢ়িম বুলি ৰাখিছে। চ' ময়ো সেই কেতিয়াবাই কিনি ৰখা, এতিয়া সময় উলিয়াই নহয়, কেতিয়াবাই কিনি ৰখা। অৱশ্যে মই পঢ়িবলৈ সময় পোৱা নাছিলোঁ অৱশ্যে। চ' সেয়ে এতিয়া সময় চ' সেইকাৰণে উলিয়াই লৈছিলোঁ। চ' পূৰা 303 পৃষ্ঠাৰ কিতাপখন পঢ়ি এতিয়া শেষ হৈছে, 2 দিনৰ আগত শেষ কৰিলোঁ। চ' খুব সুন্দৰ কিতাপ। চ' আপোনালোকেও পঢ়িব। ইয়াত ৰীতা চৌধুৰী বাইদেউ খুব সুন্দৰকৈ লিখিছে। তেওঁ নিজৰ জীৱন পৰিক্ৰমা আন্দোলনকাৰী হিচাপে তেওঁৰ জীৱন পৰিক্ৰমাৰ কথা খুব সুন্দৰভাৱে ইয়াত লিখিছে। মৰে অসম জীয়ে কোন নিজৰ আন্দোলনত ব্যৱহাৰ কৰা এটা আছিলে, এটা শ্লোগান আছিলে। চ' তাৰপিছত তেওঁ পাৰ কৰা সেই অৰুণাচল, হাফলং বা মাৰ্ঘেৰিটাত পাৰ কৰা তেওঁৰ সমস্ত জীৱন কাহিনী লিখা আছে। লগতে আৰু হয়, ইয়াতে মাৰ্ঘেৰিটা যেতিয়া ইয়াত পাইছিলোঁ, মাৰ্ঘেৰিটা কিহৰ কাৰণে মাৰ্ঘেৰিটাৰ নাম মাৰ্ঘেৰিটা হ'ল সেয়াও মই এই কিতাপখনৰ থ্ৰুদিহে গম পালোঁ। চ' আপোনালোকে যদি জানিব খোজে চ' কিতাপখন পঢ়িব, ভাল লাগিব, নিশ্চয় ভাল পাব আপোনালোকে পঢ়ি। অসম আন্দোলনৰ সমস্ত কথা লিখা আছে, তেওঁৰ ভূমিকা বা আন নাৰীসকলৰ ভূমিকা বা আন আন্দোলনকাৰীসকলৰ ভূমিকা ইয়াত খুব সুন্দৰকৈ উপস্থাপন কৰিছে। চ' তেওঁৰ আন্দোলনকাৰী হিচাপে তেওঁ পাৰ কৰা সমস্ত অভিজ্ঞতা ইয়াত উপস্থাপন কৰিছে। কেনেদৰে তেওঁ এজন ভাল বিষয়া, ভাল ঘৰৰ এজনী জীয়েক হৈ কিহৰ কাৰণে তেওঁ আন্দোলনত নামি পৰিছিল, কিহৰ কাৰণে তেওঁ আত্মগোপনকাৰী বিদ্ৰোহী হিচাপে নাম পাইছিল, কেনেকৈ তেওঁ জেললৈ গ'ল, জেলৰ পৰা কেনেকৈ ওলালে, তাৰ পাছৰ সমস্ত কাহিনী তেওঁ ইয়াত উপস্থাপন কৰিছে। সেই আত্মগোপন কৰি থকা সময়তে তেওঁৰ এখন উপন্যাস লিখি উলিয়াইছিলে। চ' তাৰে নাম তেওঁ ইয়াত লিখিছে অবিৰত যাত্ৰা, যিটো তেওঁ আগতে অগস্ত্য যাত্ৰাৰ নাম দিছিল। চ' কিহৰ কাৰণে অগস্ত্য যাত্ৰা অবিৰত যাত্ৰালৈ ৰূপান্তৰিত হ'ল, সেয়া সমস্ত কাহিনী ইয়াত পাব। চ' সেইখিনি কাহিনী গোটেইখিনি আপোনালোকে কিতাপখনতে পাব, নিশ্চয় পঢ়িব, খুব ভাল লাগিব পঢ়ি। মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ। চ' আজিলৈ সামৰোঁ।